লা 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 আজি মই প্ৰথম কলেজ যাম আজি মই প্ৰথম কলেজ যাম লিজি লিজি ওলাই হ'ল নাই হৈ গ'ল মা হৈ গ'ল আই এম ৰেডি এইবোৰ কি পিন্ধিছা তোমাৰ ইউনিফৰ্ম কৰ মা সেইখন স্কুল নহয় সেইখন কলেজ হয় কলেজ অবা মই কলেজ যাম মোকো লৈ যোৱা না প্লিজ মোকো লৈ যোৱা না অবা এই দেদল আকৌ আহিলে আৰু যা আঁতৰ আমা বাক কোৱা না মোকো কলেজ নিবলে তুমি ডাঙৰ হ'লে যাবা দেই মোৰ ৰূপ মাইনাটো আহা মোৰ চলা আহা তুমি না মই কলেজ যাম কলেজ আয়ন মোৰ ফোনটো তুমি ওলাইছা না কলেজলৈ মা মোক কিন্তু অহা মাহত বাইকখন লাগিব মই কিন্তু সদায় এনেকৈ যাব নোৱাৰোঁ দেই বেলেগৰ লগত বহি হ'ব আগতে ভালকৈ পঢ়া শুনা কৰিলেচোন দিম নহয় কেলে নিদিম তুমি দিনকৈ মোক সদায় ঠগি থাকা এনেকৈ নহ'ব দেই এবাৰ লাগিবই কৈছোঁ লাগিবই হ'ব ভালদৰে জেদ নকৰে নহয় এইটো লোৱা হাত খৰচ কেইটকা দিছা 50 টকা দিছে 50 টকা 50 টকা নহ'ব মোক 200 টকা লাগিব 200 টকা কিহৰ 200 টকা লাগিব কি কৰিব তই 200 টকা মা এই দাদাটোক যে একদম পইচা নিবি ই যে কিবা এটা খায় এনেকুৱা গোটকা নে কি বুলি কয় যে একদম পিক পেলাই দিয়ে এনেকুৱা একদম নিদিবা ঐ তই মনে থাক তই কেলৈ মাজত মানুহ মাতিছ তই মনে থাক কেলে মনে থাকিম তোক খুজিলে তই পইচা দিয়ে আৰু আমাক হ'লে এটকা পইচা নিদিয়ে মানে ৰচোন মানে কাজিয়া নকৰ হ'ব আজি তাৰ প্ৰথম দিন নহয় আৰু 50 টকা দিছোঁ হ'ব বাৰু দিয়া আজিলৈ দেখিলি মোক মায়ে ইমান মৰম কৰে তোক নকৰে জান মানৰি তইহে বান্দৰ একদম দেখিবলৈ মন নাযায় কৈছে এইটো দাদাটো যে একদম দেখিবলৈ মন যায় অ'কে বাই বান্দৰি বাই অ'কে বাই ঐ দিবা ক'ত আছ তই সদায় ইমান দেৰি কৰ নহয় ৰখি আছোঁ অথনি কিমান দেৰি হ'ল জান একদম চকু বিষাই গৈছে কৈছোঁ নহয় সোনকালে জল্দি আহি পালি ইমান দেৰি ক'ব নহয় তই আৰে বাবা প্ৰথম কলেজ যাম তো অলপতো দেৰি হ'বই না হেণ্ডচাম ল'ৰাবিলাক আহিব চাল দিব লাগিব না মোৰ যে ভয় লাগিছে দেই ইমান ভয় লাগিছে নহয় মোৰ কেলে ভয় লাগিছে তই কি হ'ব যদি আমাক কোনোবা যদি ৰেগিং কৰে আৰু কিবা কিবি উল্টা পুল্টা কয় ভয় লাগে না কাৰ বাপেৰৰ হিম্মত আছে আমাক যদি ৰেগিং কৰিব লোকেল মই থাকোঁতে তই একদম এক ফিউ চিন্তা নকৰিবি কৈছোঁ নহয় এক ফিউ চিন্তা নকৰিবি হ'লে বহুত ভয় লাগে আমাৰ যে লগৰ যেনে কৈছিলে তাৰ পৰা ৰেকিঙৰ নামত কি কৰিলে জানা মাই গড মোক শুনিলে ভয় লাগে আৰে মই কৈছোঁ ন তোক ৰেকিং কৰাৰ আগতে মোৰ মুখামুখি হ'ব লাগিব জানিছ তই একদম চিন্তা নকৰিবি বুজিছ আৰু মোক কৈছে মোৰ দাদা এটা আছে নহয় তাক কৈ দিম চব চফা কৰি দিব এইটো নহয় সঁচা কৈছোঁ নে তই তো বল যাম চলো Ayan, welcome to college. দীপক নটংগী কি যে আৰু তই দেই জমাই আছেন পাইছোঁ यार गले मिलो इतना दिन के बाद मिले हैं तो यार ঠিক আছে आज कॉलेज जाएगा बिंदास रहेगा ओ सुंदर लड़की देखेगा দীপক তই কিন্তু একে আছ দেই বল এতিয়া দেৰি হ'ব নহ'লে নমস্কাৰ বন্ধুসকল আপোনালোকে আমাৰ এই এপিছ'ড চাই কেনে পালে আমাক নিশ্চয় জনাব আৰু লগতে আপোনাৰ যদি কলেজীয়া জীৱনৰ সুখ দুখৰ স্মৃতি আছে আমাৰ সৈতে শ্বেয়াৰ কৰিব পাৰে ইয়াৰ পিছৰ খণ্ডটোত আপোনালোকে দেখিবলৈ পাব কেনেকৈ লিজি আৰু অয়ন দুয়ো ৰেগিঙৰ সন্মুখীন হয় কলেজৰ ভিতৰত আৰু তাৰ পাছত হয় এক জবৰদস্ত ধামাকা পিছৰ খণ্ডটো অহাৰ লগে লগে আপোনালোকে চাবলৈ পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো টিপি দিয়ক বাই আকৌ আমি লগ পাম অহা খণ্ডত